হেল্ল' এণ্ড ৱেলকাম বেক টু এ শ্বপিং ব্লগ ফ্ৰম বিশাল। এয়া মই আহিছোঁ বিশাল মেগামাৰ্ট আৰু ইয়াতে আহিছোঁ বহুত দিনৰ মূৰত আৰু ইয়াতে বহুত অফাৰ দি আছে বুলি শুনিলোঁ। চ' ভাবিছোঁ এপাক গৈ পেলাই ময়ো চাই আহোঁ। আৰু প্ৰথমতে গৈ ক্লথিং ছেকশ্যনতে গ'লোঁ কাৰণ ছোৱালী মানুহৰ মেইন এট্ৰেকশ্যনছ কাপোৰেই হয়। চ' গৈ পেলাই গোটেইখিনি ড্ৰেছ কালেকশ্যনখিনি চালোঁ, ইমান ভাল হয়। আৰু ইয়াতে একচুৱেলি বিশালত বহুত আণ্ডাৰ ৰেটেড হয় ক্লথিংবিলাক। মানুহে কয় যে ইয়াত কাপোৰ ভাল নহয়, কিন্তু মোৰ এক্সপিৰিয়েঞ্চ সদায় ভালেই আছে। চ' মই সদায় মানে ৰিকমেণ্ড কৰিমেই যে বিশালৰ পৰা কাপোৰ ল'ব পাৰি। চ' মই বহুতখিনি চালোঁ, ড্ৰেছেছ, টপছ আৰু দুটামান লোৱাও হৈছে ইয়াতে। বিলাকৰ কালেকশ্যনটো 99ৰ পৰাই ষ্টাৰ্ট হৈ যায়। তাৰপিছত কুৰ্তাবিলাক অলম'ষ্ট ষ্টাৰ্টিং প্ৰাইচ 399। তাৰপিছত বহুত ধুনীয়া ধুনীয়া কৰ্ড ছেটো ওলাইছে এতিয়া, আৰু সেইখিনি চাই মেলি লাষ্টত কুৰ্তা চালোঁ, সেইখিনিও বহুত ধুনীয়া। তাৰপিছত আমি গ'লোঁ ফুডিং ছেকশ্যনত, তাতে বহুত অফাৰ দি আছিলে, বাই ওৱান গেট ওৱান ফ্ৰী অফাৰ। আৰু মই আহিছোঁ এইখন গণেশগুৰিত থকা বিশালত। আৰু আপোনালোকে এইবাৰ দুৰ্গা পূজা শ্বপিং ষ্টাৰ্ট কৰিছে নেকি? এবাৰ জনাবচোন। লগ পাম নেক্সট মিনি ব্লগত। আজিলৈ আহোঁ, বাই।